কবিতাৰ শিৰোনামা বিষাদৰ মূৰ্ছনা। কবি বিস্মিতা শৰ্মা, আবৃত্তি পিকু শৰ্মা। নিদাৰিত আত্মাৰ মুক্তিৰ হুংকাৰ, যেন উৰুৱাই লৈ যোৱাৰ ষড়যন্ত্ৰ তেওঁৰ স্বপ্নৰ সিপাৰৰ জোনাকীকাৰে। বিষাদবোৰ বৈ যায় পিষ হৈ, আহোমৰ জয় আছামীৰ হেৰুৱাৰ বিষত, পৰ্বতীয়া ডালিমীৰ নাৰীত লভিও অৰ্ধাংগিনী নোমোৱাৰ বিষত, ৰুদ্ৰসিংহৰ মমতা দুৰ্লভতাৰ বিষত। অৱশ্যে বিৰক্তিতেই বিষাদ নহয়, প্ৰসৱৰ বিষাদে হাঁহি জ্যোতিৰূপা বিৰিঙায়, বিদায়ৰ বিষাদে আগন্তুকক আমন্ত্ৰণ জনায়, অতীতৰ বিষাদে আজিৰ গোমোঠা ডাৱৰ আঁতৰায়, আজিৰ বিষাদে অনাগত আৰ্থে অভিজ্ঞতা সজাই বিষাদ। কাহানী অনাবিল প্ৰশান্তি হৈ তিয়াই যায়, কাহানী দেদেৰা লাগি ৰৈ যায়, জীৱন ঋতুহীনতাৰ সাক্ষী হৈ।